সুপ্ৰভাত বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি এইটো মোৰ প্ৰথম ব্লগ। চাব সকলোৱে মৰম দিব। এয়া মোৰ বহাস্থলী পাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু গাইছ চাই থাকিব আপোনালোকে, মৰম দিব। প্ৰথম ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে একেবাৰে অৱস্থা তেনেকৈ হৈ আছে। চাব ভিডিঅ'টো। তো এয়া ৰাইজ কলেজলৈ যাবলৈ ৰেডি হৈছোঁ, মানে ইউনিফৰ্ম পিন্ধি যোৱা নাই, প্ৰজেক্ট এটা জমা দিবলৈ আছে, সেইবাবে প্ৰেক্টিছকৈ লগাই লৈছোঁ। আৰু আহিম কাপোৰটোকে আহি পানি কাম অলপ আছে সেইখিনি কৰিব লাগিব। আহিমগৈ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এটা কথা দেই, নতুনকৈ খুলিছোঁ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব, ভাল পালে কমেণ্টো কৰিব, লাইকটো কৰিবই আৰু দেই। ৰাইজে আমি কলেজলৈ আহি আছোঁ, আপোনালোকৰ আহি থাকিলে আকৌ যদি কৰা আমি একেলগে আজি প্ৰজেক্টটো জমা দি থৈ আহিমগৈ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। চাওক ৰাইজ, আমি গাঁৱলীয়া মানুহ হয়, এয়া সোণগুটি পকাৰ সময় হৈছে আৰু ৰাইজ। এয়া দেখিছেনে গোটেইখন সোণগুটি আৰু এয়া মই কলেজৰ পৰা আহি ঘৰ পালোহি। ড্ৰেছ পাতি চেঞ্জ কৰি ভাতটো খাই আহিছোঁ। আপোনালোকে নিশ্চয় খালে ভাত পানী? খালে নাই কমেণ্ট এটা কৰি জনাব। ঠিক আছে ৰাইজ, মই আহি আছোঁ এতিয়া আমাৰ বাৰীলৈ, মানে সৰু পাচলি খেতিখনলৈ মই আহি আছোঁ। আপোনালোকেও চাব, দেখুৱাই থাকিম ভিডিঅ'টো, সম্পূৰ্ণকৈ চাই থাকিব দেই। এইখন বাহনী এখন সৰু বাহনী এখন পাৰ হৈ পিনি আমি যাম খেতি পথাৰলৈ। চাই থাকিব আপোনালোকে শেষলৈকে চাই থাকিব, লগত থাকক, আঁতৰি নাযাব দেই। ৰাইজ আহি পিনি মই পাই গ'লোহি আমাৰ সৰু খেতিখন। আপোনালোকে চাব পাৰিব। এইফালে আপোনালোকে দেখা পাব ওলকবি ৰুই থোৱা আছে, আপোনালোকে দেখিছেই। বেছি দিন হোৱা নাই ৰোৱা, বেছি দিন নাই হোৱা। আপোনালোকে সৰু দেখিছে। পানী দিব লাগিছিলে, মানে এতিয়া আমাৰ পানী দিবলৈ সুবিধাটো পোৱা নাই। সেয়া ওলকবি লগোৱা হৈছে। এয়া তেনেকৈ ওলকবি আছে ইয়াতো আমাৰ ওলকবি লগোৱা হৈছে। এয়া ওলকবি। আপোনালোকৰ ফালে খেতি বাতি আছেনে, বা খেতি বাতি আপোনালোকে কৰিছেনে ক'বচোন দেই, কমেণ্ট এটা কৰি জনাব। এয়া দেখিছে ৰাইজ, আহি পিনি মই পাই গ'লোহি আমাৰ সৰু খেতিখন। আপোনালোকে চাব পাৰিব। এইফালে আপোনালোকে দেখা পাব ওলকবি ৰুই থোৱা আছে, আপোনালোকে দেখিছেই। বেছি দিন হোৱা নাই ৰোৱা, বেছি দিন নাই হোৱা। আপোনালোকে সৰু দেখিছে। ইয়াত পানী দিব লাগিছিলে, মানে এতিয়া আমাৰ পানী দিবলৈ সুবিধাটো পোৱা নাই। সেয়া ওলকবি লগোৱা হৈছে। এয়া তেনেকৈ ওলকবি আছে ইয়াতো আমাৰ ওলকবি লগোৱা হৈছে। এয়া ওলকবি। আপোনালোকৰ ফালে খেতি বাতি আছেনে, বা খেতি বাতি আপোনালোকে কৰিছেনে ক'বচোন দেই, কমেণ্ট এটা কৰি জনাব। এয়া দেখিছে। এয়া ৰাইজ, পুলি ৰোৱা হৈছে, সৰু হৈ আছে ৰাইজ, অলপ ৰোৱা হৈছে, আপোনালোকে দেখিবলৈ পাইছে। চাই থাকক ভিডিঅ'টো, মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াত এইবোৰ সৰু খল কৰা আছে, দেখিছেই। ইয়াত ৰঙালাও দিব ৰাইজ, ৰঙালাও। এয়া কাষতে ধান আছে, দেখিছে ধান। এয়া দেখিছে গোটেইখন হালধীয়া আপোনাৰ। ইয়াত ধান দাই আছে, কাটি আছে। এয়া দেখিছে যে এয়া কবি, এয়া ওলকবি। এইখানিত আলু দি থোৱা আছে ৰাইজ, এইখানিত আলু দিয়া আছে। এইফালে এয়া আলু দিয়া আছে। ইয়াত তেনেকৈ খেতি কৰা হৈছে। আপোনালোকে চাই থাকক। এনেকৈ খেতি বাতি কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ। খেতিয়কৰ সন্তান যেতিয়া খেতি কৰি খাবই লাগিব, হয় নহয় ৰাইজ? ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ। এইটো মোৰ প্ৰথম ব্লগ, কথা কওঁতে মেলোতে ভুল হ'ব পাৰে, গতিকে ভুলবোৰ শুধৰাই ল'ব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বাই বাই, থেংক ইউ।